গাহৰি আৰু লাই শাকৰ ৰেচিপি বনাবলৈ আমাক প্ৰথমে লাগিব বইল কৰা গাহৰি, লাই শাক, নহৰু, পিঁয়াজ, হালধি পাউডাৰ আৰু অকণমান মিট মছলা, ৰেড চিলি পাউডাৰ 1 চামুচ আৰু গৰম মছলা 1 চামুচ। কেৰাহী গৰম কৰি লৈছোঁ। এতিয়া আমি ইয়াত দিম তেল, তেল ইতিমধ্যে গৰম হৈছে। এতিয়া আমি নহৰুখিনি অলপ ৰঙা ৰঙা হৈছে। এতিয়া আমি ইয়াত দিম পিঁয়াজ, আৰু গোল্ডেন ব্ৰাউন হোৱালৈকে ইতিমধ্যে দেখিছে গোল্ডেন ব্ৰাউন হৈছে পিঁয়াজটো। এতিয়া আমি ইয়াত দিম হালধি আৰু মিট মছলা যোনটো আমি থৈছিলোঁ। আমি দিম গৰম মছলা পাউডাৰ, এতিয়া আমি দিম ৰেড চিলি পাউডাৰ। মছলাখিনি ইতিমধ্যে সিজি হৈছে। এতিয়া আমি ইয়াত দিম গাহৰি, লৰাই হৈছে। আমি ইয়াক এতিয়া ঢাকনি মাৰি 15 মিনিটৰ কাৰণে সিজিব দিম মিডিয়াম ফ্লেমত। ইতিমধ্যে 15 মিনিট হৈ গৈছে। আমি চাওঁ এতিয়া ইয়াত কি হৈছে। ধুনীয়া গাহৰি মাংসখিনিৰ পৰা তেল ওলাবলৈ আৰম্ভ হৈছে। এতিয়া আমি ইয়াত লাই শাকখিনি দি দিম। লাই শাকখিনি হাতেৰে ভাঙি ল'ব। মই হাতেৰে ভাঙি লৈছিলোঁ লাই শাকখিনি, এতিয়া ইয়াত দি দিছোঁ। লাই শাকখিনি প্ৰথমতে দিওঁতে সৰহ যেন লাগিব, কিন্তু অলপ বেছিকৈ দিব। এতিয়া সিজিলে মানে লাই শাকখিনি সৰু হৈ যায়। এতিয়া আমি ইয়াক
লাই শাকখিনি এনেকৈ হিলাবলৈ অলপ অসুবিধা হ'ব, গতিকে আমি ইয়াক ঢাকি দিম। 5 মিনিটৰ পিছত আমি ঢাকনি উঠাই লাই শাকখিনি ভালদৰে মিক্স কৰি দিম। 5 মিনিট হৈ গৈছে, আমি দেখিছোঁ লাই শাকখিনি অলপ কোমলি গৈছে। এতিয়া আমি ইয়াক মাংসখিনিৰ লগত মিলাবলৈ সুবিধা হ'ব। লাই শাকখিনি মিক্স কৰি হৈছে, এতিয়া আমি ইয়াত দিম নিমখ। নিমখ আপুনি সোৱাদ অনুসৰি দিব পাৰে। এতিয়া আমি আকৌ 10 মিনিটৰ বাবে সিজিব দিম ঢাকনি মাৰি। ইতিমধ্যে 10 মিনিট হৈ গৈছে। গাহৰি সিজি তৈয়াৰ হৈছে বৰ্তমান। আৰু আজি দেওবাৰ দিনাখন যদি অসমীয়া মানুহৰ ঘৰত গাহৰি নাথাকে, দেওবাৰ যেনে নাথাকে। ইতিমধ্যে গাহৰি আৰু লাই শাক হৈ গৈছে, আমি ইয়াক এতিয়া বন্ধ কৰিলোঁ। আপোনালোকে ৰেচিপিটো এনজয় কৰিলে আপোনালোকেও বনাই খাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাবলৈ নাপাহৰিব আপুনি খাই কেনেকুৱা পালে। আপুনিও ঘৰত ট্ৰাই কৰিব। ধন্যবাদ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।